Good morning guys and welcome back to my channel. আজি ফাইনালি ৰাইডত ওলাইছো একদিন যে কৈছিলো ৰাইডত যাম বুলি আজি ৰাইডত গৈ আছো মানে কেই কিলোমিটাৰ হ'ব 18-20 কিলোমিটাৰ হ'ব যাওঁতে আহোতে 18-20 কিলোমিটাৰ প্ৰায় 40 কিলোমিটাৰ সাইক্লিং কৰিম মই যাম এই যাব পুরো হাই গৈ দিয়া আৰু এইটো ওপৰ যাব এতিয়া বাজিল দেখাইছো কেইটা বাজিল চাও এই চাই লও 4:30 বাজি গ'ল আমি ঘৰৰ পৰা আইছো 4টা বজাত এতিয়া আপোনালোক দজৰ চক ইয়াৰ পৰা গৈ আছো দেখাই আছো চাই থাকক গোটেইখিনি মজা হ'ব ব্লগটো এদিন যাব আমাৰ আজি ৰাইডটো বহুত 18-20 কিলোমিটাৰ হ'ব ক'বলগীয়া হ'ব আমাৰ ঘৰৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটি হৈ যাব গুৱাহাটী ইউনিভাৰ্চিটিলৈকে যাবলৈ চেষ্টা কৰিম যদি ব্ৰিজত পুলিচে নৰখায় যাব পাৰিম যদি আৰু ব্ৰিজত পুলিচে যাব নিদিয়ে যাব নোৱাৰিম বাৰু আৰু আজি মাস্কখনো আনিব পাহৰিলোঁ মাস্কখনো অনা নহ'ল চ' চাই থাকক কি বা হয় পুলিচে কি কয় চাওঁ যদি যাব দিয়ে বঢ়িয়া ধুনীয়া ধুনীয়া চব দেখা পাব আৰু যদি যাব নিদিয়ে বাৰু ব্ৰিজৰ তাৰে পৰাই মনটো সামৰি কিনে আহিব লাগিব আৰু এতিয়া আহি পালোঁ গণেশ মন্দিৰ আগ্ৰাচুৰীৰ ওম বাবা এতিয়া খাই উঠিব লাগিব 1 নম্বৰ গেৰত লগাই লওঁ গাড়ী বলক ভাগাত ধৰিছে নাই ধৰা জুচ আছে পুৰা আছে এই আহি পালোঁ এতিয়া ল কলেজ এইখন দেখা পাইছে ল কলেজ দাম্পাৰ আহি আছে আৱাজটো ক্লিয়াৰ নাহিবও পাৰে ক'ব আৱাজটো ক্লিয়াৰ আহি আছে নে নাই কমেণ্ট কৰি কৈ দিব আমি ইমান সোনকালতে আহিছোঁ কিন্তু এইটো টাইমত আমাৰ ইয়াত কাৰফিউ চলি আছে সন্ধিয়া ৰাতিপুৱা 5টালৈকে কাৰফিউ চলি আছে আমাৰ ইয়াত পুলিচে নধৰিলেহে হ'ল আৰু এতিয়া আহি পালোঁ আমিনগাঁও আৰু এতিয়া বাজি ৰাতিপুৱা 4:50 চ' আমি ঘৰৰ পৰা ওলাইছোঁ 4টা বজাত প্ৰায় 12 কিলোমিটাৰমান আহিলোঁ চাইক্লিং কৰি আৰু ব্ৰিজ পাম যদি ব্ৰিজত পুলিচে যাব দিয়ে যাম ব্ৰিজলৈকে চাব লাগিব আৰু 5 কিলোমিটাৰমান থাকিব লাগে ব্ৰিজলৈকে চ' চাই দেখাই আছোঁ এতিয়া আমি চেকগেট আহি পালোঁ আৰু আমি যাব লাগিব ৰাইডৰ পিনে এইপিনে গ'লে পাম গুৱাহাটী আৰু এইপিনে গ'লে পাম কি বুলি কয় নলবাৰী বৰপেটা এইবিলাক পাম চ' বলক অ' ভাই গাড়ী পাছ চলো এই ব্ৰিজ পাম আৰু এই গাছডাল পাৰ হ'লে ব্ৰিজ পাই যাম এটা ভিউ চাই লওক এইখন অভাৰব্ৰিজ যদি গ'লে নলবাৰী চলবাৰী এনেকৈ আমি তলেদি এনেকৈ আহিছোঁ অ' মাই গড ইমান দূৰ আহিলোঁ পুৰণা ব্ৰিজখন বন্ধ কৰি আছে বন্ধ কৰি থৈ দিছে গাড়ী এপিনেদি যাব দি আছে এই পুলিচক সোধো বাৰু যাব দিয়ে নে নিদিয়ে ব্ৰিজখন বন্ধ কৰি থৈ দিছে সোধো বাৰু যাব দিয়ে নে নিদিয়ে পুলিচক যাব পাৰিম নে এইপিনে থেংক ইউ যাব দিলে বাৰু এতিয়া আমি বোলো এনে মেইন এইখন পুৰণা ব্ৰিজখন বন্ধ কৰি থৈ দিছে এই নতুন ব্ৰিজখন দি যাব দি আছে এইখনত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আমি পুলিচক অলপ ক'লোঁ কওঁতে যাব দিলে এতিয়া ব্ৰিজ আহি পালোঁ এই ব্ৰিজৰ সন্মুখত দুজন পুলিচ আছিল পুলিচে মানে ব্লক কৰি আহি থাকোঁতে এই ফটো উঠিব হাক দিলে বাৰু চ' এই পুলিচজন পিছে আহি আছে সেইকাৰণে অলপমান লুকাই কিনে ব্লক কৰি আছোঁ কিন্তু এনেকুৱা কৰিব নালাগে বাৰু হাক দিয়াৰ পিছতো চ' এতিয়া আহি পালোঁ এই শৰাইঘাট ব্ৰিজ চাব পাৰে আপুনি মোৰ ওপৰৰ পিনে বেছি দেখাব নোৱাৰোঁ ঘূৰাই লৈ যাব আৰু এয়া চাই লওক এই শৰাইঘাট ব্ৰিজত আমি তিনিজন সপোন এটা পূৰণ হৈ গ'ল চাইকেল লৈ অহাৰ ব্ৰিজলৈকে চাইক্লিং কৰাৰ ধুনীয়া আৰু এইফালে এইখন নতুন শৰাইঘাট দলং গাড়ী অহা যোৱা কৰি আছে এয়া চাব পাৰে ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ব্ৰিজত সেইকাৰণে আহিব দিয়া নাই আমি প্ৰথমতে হোমগাৰ্ডতে কওঁতে আহিব দিলে বাৰু ইয়াত মানে ব্লক কৰি থকাৰ কাৰণে আহিব দিছিল আকৌ আহি গ'লোঁ এয়া চাই লওক এই ব্ৰিজত তলেদি পানী আহি আছে অ' বাই অ' সিহঁত লগত দুটা মই ইয়াত ফটো উঠি থাকোঁতে কিমান দূৰ যাই পালে বাপৰে বাপ বলক ফটো উঠি থকা মানা আছে বাৰু ইয়াত ফাইনেলি ব্ৰিজ পাৰ কৰি আহিলোঁ ব্ৰিজত চাইকেল চলোৱা কমপ্লিট এতিয়া জালুকবাৰীলৈকে যাওঁ এনেকুৱা ইউনিভাৰ্চিটি হৈ ওলাম বাৰু ইউনিভাৰ্চিটিৰ ভিতৰত সোমাব দিলে সোমাই যাম যদি আৰু ইউনিভাৰ্চিটি বন্ধ কৰি থকা বুলি শুনিছোঁ গেট যদি আৰু বন্ধ হৈ আছে যাব নোৱাৰিম ইউনিভাৰ্চিটিৰ কাষেৰে এনেকৈ ওলাই আহিম চ' এতিয়া বাজিল কেইটা বাজিল এতিয়া বাজিল 5টা প্ৰায় 1 ঘণ্টা লাগি গ'ল ব্ৰিজলৈকে আহোঁতে মই ভাবিছিলোঁ আধা ঘণ্টাত কৰিব পাৰিম বুলি কিন্তু নোৱাৰি চাই থাকক কেনেকুৱা লাগিছে ব্লগটো পৰা শেষলৈকে চাই থাকক আৰু বঢ়িয়া চিন দেখাওক এতিয়া বহুত পানী পিয়া লাগিছে ইয়াত আহি কিনে অলপমান ৰখিছোঁ বাৰু এতিয়া পানী চানী খাই লওঁ এই পানী পাতি খাই আছে আৰু পানী খাবা না ব্ৰ পানী ল'ৰাজনে বহুত লাজ কৰে কিন্তু এতিয়া আহি পালোঁ জালুকবাৰী ব্ৰিজৰ পৰা চাইকেল পেডেল মাৰাই নাই একদম পুৰা স্পীড লৈছে গাড়ী একদম মজা ধুনীয়া পৰিৱেশ ইয়াত
ৰাতিপুৱাৰ গুৱাহাটী দেখাই আছোঁ চাই দিয়ক। এইখিনিলৈকে ভিডিঅ'টো চাই আছে যেতিয়া ভিডিঅ'টো লাইক এটা কৰি দিয়ক আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু এনেকৈ অভাৰব্ৰিজ হৈ যাম গৈ কিনে এনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ তলেদি ওলাম চাই দিয়ক দেখাই আঘাত ধৰিলে হা একদম মজা লাগিছে আল্টিমেট। মোৰ পিছফালে দেখা পাইছে তলেদি যাব পাৰি আমাৰ মৰমৰ পাণ্ডু কলেজ আৰু এনেকৈ গোটেই যাব পাৰি গুৱাহাটীৰ। আমি এতিয়া ওপৰেদি যাম ইউনিভাৰ্চিটি এনেকৈ ওলাম চাই দিয়ক। এনেকৈ নগাঁও যাম বাৰু। নগাঁৱত এটা যে মন্দিৰ আছিল মন্দিৰটোৰ কি নাম শিৱলিংগ নতুন যে শিৱলিংগ এটা হ'লে নামটো পাহৰিলোঁ তালৈকে এদিন যাম বাৰু ভিডিঅ' পাব ধুনীয়া। এতিয়া আহি পালোঁ অভাৰব্ৰিজৰ টপ চাওক মোৰ পিছফালে কি ধুনীয়া এটা ৰাতিপুৱাৰ গুৱাহাটী চহৰ কি ধুনীয়া পৰিৱেশ এটা। এইপিনে বাছ আহি আছে ডাম্পাৰ আহিছে বাৰু ডাঙৰ গাড়ী কি ধুনীয়া পৰিৱেশ এটা চাই লওক পিছফালে। এতিয়া আহি পালোঁ গুৱাহাটী ইউনিভাৰ্চিটি। মোৰ পিছফালে দেখা পাইছে সেইখন গুৱাহাটী ইউনিভাৰ্চিটি কিন্তু আমাৰ যিটো প্লেন আছিল সেইটো নহ'ল। আমি ভাবিছিলোঁ এই গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰেদি সেনেকৈ যাই কিনে কি ৰাস্তা আছিল সেইটো সাতগাঁও এনেকৈ ধাৰাপুৰৰ পিনে যোৱাৰ কথা আছিল কিন্তু ইউনিভাৰ্চিটিৰ যোনটো মেইন গেট আছে গেটটোৱে বন্ধ। এতিয়া ভাবিছোঁ ঘৰৰ পিনে যাওঁ। এতিয়া বাজিল 5:45 হ'ল। চ' এদিন বেলেগ দিনে এদিন আহিম বাৰু এনেকৈ ধাৰাপুৰ মিৰ্জা এনেকৈ যাম। চ' আজি আৰু নাযাওঁ আজি দেৰিও হ'ল কিন্তু যোনদিনা যাওঁ সেইদিনা ঘৰৰ পৰা জল্দি ওলাব লাগিব বাৰু কথা নাই। ফাইনেলি আহি পালোঁ জালুকবাৰী। যিহেতু জালুকবাৰী আহি পালোঁ মোৰ লগৰকেইটাৰ অপিনিয়ন লওক কেনেকুৱা লাগিল বা সিহঁতৰ আহি কিনে। ব্ৰ তোমাৰ আহি কিনে কেনেকুৱা লাগিছে? ভাল লাগিছে। তোমাৰ কেনেকুৱা লাগিছে? আজি এটা নতুন এক্সপিৰিয়েঞ্চ পালোঁ চাইক্লিঙত। এনেকৈ আহি পোৱা আছে চাইকেল চলাই আৰু মোৰ এইখন গুৱাহাটী ইউনিভাৰ্চিটি কি ধুনীয়া পৰিৱেশ। আৰু এই দুটা মোৰ লগৰ আমি যিটো ৰাস্তা দি আহিছোঁ এইটো হৈছে নেশ্যনেল হাইৱে। এইটো হৈছে এয়াৰপৰ্টক যোৱা ৰাস্তা। এইটো ৰাস্তাদি এয়াৰপৰ্ট যাব পাৰি। এতিয়া আমি শ্বৰ্টকাট মাৰোঁ বাৰু এইপিনেদি ঘৰৰ পিনে যাওঁ আৰু এই চাই লওক এইপিনে শ্বৰ্টকাট ইহঁত দুটা গ'ল বাৰু মই যাওঁ। এতিয়া ফুট ব্ৰিজেদি গৈ আছোঁ নতুন ব্ৰিজৰ। মোৰ পিছফালে থকা ব্ৰহ্মপুত্ৰ কি ধুনীয়া। আহি থাকোঁতে চাইকেলত নল এটা পৰি গৈছে একেবাৰে ক'ত পৰছি ফাইনেলি পাই গ'লোঁ। চ' এতিয়া ঘৰ গৈ আছোঁ। ঘৰ পাম আৰু বেছি দূৰ নাই ঘৰৰ কাৰণে আৰু 2 কিলোমিটাৰমান আছে। এতিয়া লগৰজন ঘৰত সোমাব। চ' অহা যোৱা 40 কিলোমিটাৰ ধেমালি নহয় 40 কিলোমিটাৰ চাইক্লিং কৰা জিচকে বাম মে একদম মাহি কৰ सकते हैं ऐसे ৰাইড। ডাইৰেক্টটো কেনেকুৱা লাগিল জনাব বাৰু বাইদেউ। এই ঘৰ পাম আৰু যিটো গৰম লাগিছে একেবাৰে নক'ব। যাওঁতে পুৰা বাৰু জোচত গ'লোঁ কিন্তু আহোঁতে একদম বেন বাজি গৈছে। ভৰি ঠাইবিলাক একদম বিষাই গৈছে একেবাৰে। আহোঁতে একদম কিবাকৈ ঘৰ পাইছোঁ আৰু। চ' এইখিনিতে ব্লগটো হ'ম আছিল সৰু ব্লগ। যদি ব্লগটো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি কিবা ভাল লগা পাৰ্ট থাকে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এনেকুৱা ৰাইড পাব যাম বাৰু আমি। তোমাৰ আজি ৰাইডটো কৰি কেনেকুৱা লাগিল? আজি ৰাইডটো কৰি ভালেই লাগিল। আপোনালোকে খালি ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক চাব অলপমান ইমান কষ্ট কৰি ভিডিঅ' বনোৱা যায়। চ' চাই ভাল লাগে আৰু আমি অলপমান মটিভ পাওঁ। চ' এইখিনিয়ে আৰু তো আজিলৈ বাই বাই।